সো হে গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো এতিয়া বাজিছে 5:30 হৈছে আৰু সন্ধিয়া হোৱা নাই ইভিনিং। তো মই সদায় এইটো সময়তে ভিডিঅ' বনাওঁ। কি ক'ম আৰু এতিয়া আমাৰ কঁঠাল গছত বহুত বেছি কঁঠাল লাগি আছে, তাকে চাওঁ আৰু চাপতে লাগি আছে একদম বহুত বেছি মাটিৰ কাষতে আৰু। তো তাকে চাব যাওঁ, বাৰীত এতিয়া যাব লাগিব। বৰষুণো পৰি আছে, জগে ওলাই নেকি হাবিত। তো চাওঁ আৰু এনেকৈ বহুত বেছি হাবি চাই যাব লাগিব। সাপ চাপো থাকিব পাৰে, উপায় নাই আৰু মানে বৰষুণ পৰিলে মানে হাবি হয়ে আৰু। আহি পাই গ'লোঁ ঘৰৰ বস্তিত, কঁঠালৰ গছডাল ওচৰ। তো এয়া আপোনালোকে দেখিছে আমাৰ কঁঠালৰ গছডাল। ইয়াক গছৰ একদম গুৰিতে মানে ইমান ধুনীয়াকৈ লাগি আছে, আপোনালোকে চাওকচোন। 1 2 3 4 5 6 হিচাপ কৰি শেষ কৰিব নোৱাৰি। গুৰিৰ পৰা মানে ওপৰলৈকে কঁঠাল লাগিছে গছজোপাত। মানে আজি এবছৰমান আগত ইয়াত ঠানিকেইটা কাটি দিয়া হৈছিলে, তো সেইকাৰণে মানে লগা নাছিলে। এবছৰ মানে 2 বছৰমান আগত। তো এইটো বছৰ মানে বহুত ভালকৈ লাগিলে। এয়া চাওক কঁঠালকেইটা ইমান ধুনীয়াকৈ লাগি আছে নহয়, দেখিয়ে কিবা এটা ভাল লাগি যায়, একদম ওপৰলৈকে লাগিছে। আপোনালোকক দেখুৱালোঁ কঁঠালকেইটা কেনেকুৱাকৈ লাগি আছে, মানে বহুত বেছি ভালকৈ লাগি আছে। গাছৰ কি কয় এইটো, একদম গুৰিতে লাগি আছে মানে মাটিতে আৰু এনেকৈ। তাকে আৰু আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। বৰষুণ আহিব সময় হৈছে আৰু এতিয়া সদায় মানে সন্ধিয়া সময়ত বৰষুণ আহে। তো আজি হৈ গ'ল এসপ্তাহমান তেনেকৈ বৰষুণ অহা। তো আজিও আহিব, ইয়া বেলি ডুব গ'ল এতিয়া আৰু ক'লা কৰি আহিলে আৰু মেঘে। সেয়া আপোনালোকক দেখুৱাম, মোৰ মায়ে চোতালত কেঁচা পতা এনেকৈ বাচি আছে খাবৰ কাৰণে। এয়া দেখিছে আপোনালোকে বহুতখিনিয়ে বাচিলে। তো এয়া চাঙুলিত লৈ লৈছে আৰু কেঁচা পতা। তো এনেকৈ মোৰ মায়ে পতা শাক বাচি আছে। তো আমি বইল কৰি খাওঁ, উহাই খাবৰ কাৰণে ভাল পাওঁ আৰু। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। তো